আপুনি কেলে পলাই আছে দাদা? কেলে পলাই আছে? এয়া দেখিব পাৰিছে গুৱাহাটীৰ নতুন এটা ভিউ, গুৱাহাটী ব্ৰহ্মপুত্ৰ ভিউ। খুব ধুনীয়া জায়গা হয়, বহুত ধুনীয়া। খুব ধুনীয়াকৈ ওলাইছে নতুন জায়গা এইটো। আমাৰ বেলি ভিউ যোৱা ৰাস্তাৰ আপুনি লেফ্ট যদি উজান বজাৰ ফালৰ পৰা আহি আছে, তেতিয়া আপুনি আহি পেলাই লেফ্ট চাইডে সোমাই যাব লাগিব। লেফ্ট চাইডে সোমাই নামি আহিলে দেখা পাব এইটো ব্ৰহ্মপুত্ৰ সিপাৰ। এয়া জুম কৰি চাই আছো মই, জুম কৰি। ৱাহ, ভাল লাগিছে কিন্তু ৰাতি। ৰাতি আমি ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা এনেই মজা লাগিছে ন, চাই আছো আৰু চাই পেলাই ভাল লাগিছে। সেইকাৰণে এতিয়া জুম কৰি চাই আছো। ৰাতি আমি ব্ৰহ্মপুত্ৰ পাৰত আহিছো গুৱাহাটী। এয়া দৃশ্যটো চাব পাৰে, এতিয়া ৰাতিৰ দৃশ্য। এয়া ব্ৰহ্মপুত্ৰ নদী দেখিছে মানুহ। এয়া বাইক নদীত সোমাই দিব নেকি? সোমাই দিয়া ভাইটি, ভাল লাগিব সোমাই দিলে। এয়া দেখি পাইছে মানুহ এই ব্ৰহ্মপুত্ৰৰ ওচৰত। এতিয়া টাইম কিমান হৈছে? টাইম হৈছে 6:45 গধূলি। এয়া চাওক ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য, গুৱাহাটী। এইটো ব্ৰহ্মপুত্ৰ সিপাৰত ন লাইট কেইটা? হা লাইট কেইটা উত্তৰ গুৱাহাটী নেকি? সেইটো উত্তৰ গুৱাহাটী হে, আজি বগা বগা লাইট আছে উত্তৰ গুৱাহাটী। ওচৰত দেখি পাইছোন। এই আমাৰ নৱ ভাই। এটা কি কৰ হয়? কোন জায়গার হয় এটা? গান্ধী মণ্ডপ। ওচৰত গৈ আৰু ভাল লাগে।